হেল্ল' এভৰিৱান ৱেলকাম টু মাই আনাডাৰ মিনি ব্লগ। আজি ওলালোঁ মোৰ প্ৰিয় বান্ধৱী প্ৰজ্ঞাৰ জন্মদিনলৈ বুলি। ওলাই আহিয়ে লৈ ল'লোঁ প্ৰথমতে তাইৰ কেকটো, দেন লৈ ল'লোঁ তাইৰ কাৰণে এটি সৰু উপহাৰ। আজি আকৌ বাৰ্থডে গাৰ্লে মোক নিজেই নিবলৈ আহিলে। মই প্ৰজ্ঞা আৰু মোৰ সৰুকালৰ বন্ধু মণ্টু পালোহি যোৰহাটৰ ডকাছত। তিনিওটা আহি আৰামত বহি ল'লোহি। ইয়াৰ ইণ্টেৰিয়ৰটো যে বিৰাটেই ধুনীয়া। এইফালে প্ৰজ্ঞাই কৰিলে কেকৰ আনবক্সিং। এইটোৱে হৈছে তাইলৈ অনা কিউট কেকটো। দুয়োজনীয়ে এনেই কেক কটাৰ আগতে ফটোৰ পজ দি ল'লোঁ। দেন অৰ্ডাৰ দিলোঁ খাবলৈ। খোৱা আহি পোৱাৰ লগে লগে মনটো ফূৰ্তি লাগিয়েই যায়, নহয়নে বাৰু? এইফালে খাই ল'লোঁ পিজ্জা এণ্ড ক্ৰিস্পি চিকেন আৰু লগতে ল'লোঁ এটা মহিট'। মহিট'ৰ লগত দিয়া ফ্ৰুটছবোৰ এনেকৈ খাই কোনে ভাল পায় বাৰু? কমেণ্ট কৰি জনাবচোন। খাই বৈ উঠি ফটো ছেশ্যন কমপ্লিট কৰি ঘৰলৈ বুলি আহিলোঁ। আজিলৈ ইমানেই। চি ইউ ইন দ্য নেক্সট ব্লগ। বাই।